Hey guys, खुलुमबाय नोंथांमोनखौ आंनि गुबुन मोनसे गोदान भिडिअ बरनाय बावहरनाय थाबाय। स' दिनैनि भिडिअआ जाहैबाय जोङो दाख्लै जे बाइक गाज्रि जालायलायदोंमोन ना बाइक भारा लानाया नैबेनोमोन आरो ओमफ्राय मानो होफिनदों होननानै सानदों आं भिडिअखौ माने जों जि जायगायाव थांदोंमोन ना बे जायगानि भिडिअखौहाय दिनैहाय होनोसै आङो दाख्लै गोलावद्राय जानायखाय होआखैमोन। स' नोंथांमोना जुदि आंनि भिडिअखौ नायनो इन्टारेस्टेडब्ला नायलांबाय थादो ना मा होनो थुदो बिदिब्ला आंनि भिडिअखौ स्टार्ट खालामनोसै। चलो स' नै जायगाखौ मोनफैबायानो जोङो ट्रेजार्ड व्हिल्स होननाय माबायाथिं आरो ट्रेजार्ड व्हिल्स होननानै नोंथांमोना नेटआवहाय सार्च खालामनानै नायबानो मोनखागोन सनापुरथिं आरो गुवाहाटी दोङो दायो जायगायावहाय मोनफैबाय ओमफ्राय टिकेटआ जाहैबाय 100 रुपिस आरो जुदि नोंथांमोना इउटुबनि थाखाय बा जिखुनु भिडिअ लानोबाथाय 500 होनांगोन आरो शुटिंफोरबाथ' बेसेथाय आं सोंनो बावबाय बाट जोङो दाथ' इउटुबनि थाखाय भिडिअ बानायगोन नालाय पार पार्सन 100 प्लास 500 रुपिस होनांगोन आरो स' दायो स' फार्स्टआवनो आं नोंथांमोननो गेटखौ दिन्थिनो फैनो आरो ओमफ्राय नैबे गेटखौ एट्रेक्टिभ बानायनो थाखाय नैबे हेलमेटजों बानायनाय जादों आरो गेटखौहाय आरो बे हेलमेटआ मामुलि हेलमेट नङा आरो मोनसे खास खोथा दङ बेनो जाहैबाय सेकेन्ड वर्ल्ड वारावहाय बाहायनाय बा गाननाय हेलमेटफोरमोन बेफोरो स' बिथाङा बहानिफ्राय मोन्दों बेखौथ' आं मिथिला सोंबाय थायासै आङो ओमफ्राय बेफोर हेलमेटखौ बिथाङा मोननानै गेट बानायनायावहाय इउज खालामबाय एट्रेक्टिभ बानायनो थाखाय आरो बिराद बरियाबो आरोना वाव सेकेन्ड वर्ल्ड वाराव बाहायनाय गाननाय हेलमेटफोर आरो बरियाके डेक'रेट खालामदों आरो ओमफ्राय बोरैबा नायबा तरमुस बायदिबो नुयो आरोना बरिया जादों। स' बे जायगानि बागै बेयावहाय थानाय मानसिया माबा मोनसे खिथागोन आरो मानो थाखाय बेखिनिखौ स्ट'र खालामना दोनखो इमान एक्सपेन्सिभ माने गारिफोरखौहाय बिथाङा गावनो सासे माने साख्रियाल अब्लाबाबो माने माबायदि आइडियासा फैखो स' আপোনাক মই ফাৰ্ষ্টতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ হয় হয় আৰু আপোনাৰ কেনেকুৱা আইডিয়াছ আহিল ইয়াৰ বিষয়ে কৈ দিয়ক। নহয় একচুৱেলি মই মোৰ চাইল্ডহুডটো মই ডিব্ৰুগড়ত আছিলোঁ আপাৰ আছামত তো মই জন্ম ডিব্ৰুগড় যেতিয়া মই প্ৰথম স্কুলীয়া কালচাৰ চলাইছিলোঁ যে স্কুলত যেতিয়া আপ ডাউন কৰোঁ তেতিয়া এঘৰ মানুহৰ ঘৰত এখন গাড়ী দেখা পাওঁ যিখন গাড়ী মোক সদায় ৰখাই দিয়ে সেইটো ঘৰটোৰ ওচৰত তো মই ডাঙৰলৈ গাড়ীখন কিনিম ডাঙৰ হৈ মই ACBত চাকৰি কৰোঁ এজ এ ইঞ্জিনিয়াৰ হিচাপে তো চাকৰি জইন কৰি প্ৰথম মই সেই গাড়ীখন বিচাৰি গ'লোঁ সেই গাড়ীখন যেতিয়া মই বিচাৰি 2-3 জেগাত বিক্ৰী কৰাৰ পিছত পালোঁ জংঘলৰ মাজত পৰি আছিলে তাৰপৰা মই উঠাই আনি তাক কমপ্লিট ৰেষ্ট'ৰ কৰিলোঁ ৰেষ্ট'ৰ কৰি সেই গাড়ীখন মই বহুত চলালোঁ ডিব্ৰুগড়ত চলালোঁ গুৱাহাটীত চলালোঁ যেতিয়াই গাড়ীখন চলাওঁ সকলো মানুহ ভিৰ লাগে ভিৰ লগা দেখি মই হতভম্ব যে এই ইমান পুৰণা গাড়ীখন কিয় ইমান ভাল পায় তেতিয়া মোৰ ইচ্ছা গ'ল যে আৰু ক'ৰবাত কিবা পাওঁ নেকি গাড়ী পাওঁ কিবা মটৰচাইকেল পাওঁ যি বস্তু পাওঁ বস্তু মই গোটাব লাগিব সেই গোটাওঁতে মোৰ ঘৰত বহুতখিনি গাড়ী হ'ল তেতিয়া মই ফিল কৰিলোঁ নহয় এইখিনি মোৰ ঘৰত থাকিলে মোৰ ফ্ৰেণ্ড মোৰ ৰিলেটিভৰ বাদে আৰু কোনো নেদেখিব হয় গতিকে মই এইটোক আমি এনেকুৱা এটা কমন প্লেটফৰ্ম কৰোঁ যিখন প্লেটফৰ্মত আপোনালোক আমি সকলোৱে ইয়াক দেখা পাওঁ মোৰ চুৰুৱাতৰ প্ৰথম ফাৰ্ষ্ট গাড়ী এইটো আছিলে সেইকাৰণে ইয়াত লিখা আছে মাদাৰ অফ দ্য মিউজিয়াম অ'কে এইটো মা হয় তো এই গাড়ীখন পিছফালে ইঞ্জিন ৰেয়াৰ ইঞ্জিন আগত ডিকি আৰু উল্টাকে সুইচাইড ডোৰটো আগত খোলে ঠিক আছে তো এইখনৰ পৰাই আৰম্ভ হৈ আজি এই পৰিৱেশটো আমি পাইছোঁ তো তাৰ নেক্সট এখন আছে এইবিলাক নৰ্থ ইষ্টৰ অনলি ওৱান
নাই আৰু নেক্সট এটা পিছ নাপায় তো এনেকুৱাই বস্তু যে আপুনি এতিয়া দামী দামী গাড়ী ইন'ভা চিন'ভা মাৰ্কেটত গ'ল পইচা দিলে কিনি আনিলে কিন্তু এই গাড়ী আপুনি পইচা লৈ গ'লেও নাপায় তো ইয়াৰ ভেলু সেইটোৱে তো এইটো হ'ল টপলিনো ফিয়েট টপলিনো মিনিংটো হৈছে ইটালীত মিকি মাউচক টপলিনো কয় ঠিক আছে তো মিষ্টাৰ বিনে যে ইউজ কৰে যিটো গাড়ী খুব ফেমাছ ল'ৰা ছোৱালীয়ে খুব ভাল পায় এইখনো অল অভাৰ ইণ্ডিয়াত প্ৰথম 10টাৰ ভিতৰতে আছে তো এইবিলাক চব ৰানিং কৰি থৈছে মিষ্টাৰ বিনছ কা অষ্টিন মিনি কুপাৰ ইয়াৰ নেক্সটত আছে এখন ফৰ্ড প্ৰিফেক্ট ফৰ্ড কোম্পানীয়ে ৱৰ্ল্ডত প্ৰথম গাড়ী মাৰ্কেটিং কৰিছিলে মাৰ্চেডিজ বেঞ্জে প্ৰথম গাড়ী ইনভেণ্ট তো এই বেবী অষ্টিনখন সেই সময়ত তাৰমানে চেল্ফ ষ্টাৰ্টাৰ নাছিলে চাবিত গাড়ী নচলে আগত আহি এইটো হেণ্ডেলটো এনেকৈ ঘূৰাব লাগিব তেতিয়া ষ্টাৰ্ট জেনেৰেটৰ তো এইটো হেণ্ডেল দি ক্ৰেংকিং কৰিব লাগিব তেতিয়া ই ড্ৰাইভাৰে ষ্টাৰ্ট কৰিব তেতিয়া আছিলে হেণ্ডেলমেন এণ্ড ড্ৰাইভাৰ দুজন তাৰপিছত যেতিয়া আমাৰ চেল্ফ ষ্টাৰ্টাৰ ওলাই গ'ল তেতিয়া হেণ্ডেলমেনৰ কাম নাই তেতিয়া তাক হেণ্ডিমেন হিচাপে হেল্পাৰ হিচাপে ৰাখিছিল এইটো ডিব্ৰুগড় টু গুৱাহাটী 440 কিলোমিটাৰ মই চলাই আনিছোঁ এইখন এইটো গাড়ী মাৰ্চিডিজ বেঞ্জ এইখন So guys, नोंथांमोना नुनानैथ' मिथिखाबाय बेयो मोनसे हेरिटेज प्लेस ओमफ्राय बेयावहाय 100 years 200 years सिगांनि गारिफोर हायाव फबनानै दंमोननो बेफोरखौ बुरखांनानै लाबोजोबनानै दोनफैदों बियो ओमफ्राय आरो माखासेखौ गावनि फैसाजोंनो बायनाय आरो ओमफ्राय सरकारनिफ्राय जेबो हेल्प मोनाखैनो बिथाङा बेखायनो माने दुखु फोरमायदोंमोन आरो आंनि सिगाङावहाय ओमफ्राय नैबे गारिफोरा सेकेन्ड वर्ल्ड वारावहाय बाहायजानाय गारिमोननो हाजोआवहाय फबजानानै दंमोननो गोबां बुस्थुफोरखौ बिथाङा बिराद नागिर लाबोदों आरो वर्ल्डৰ হাইয়েষ্ট সেলিং কাৰ হয় এইখন ইয়েল্লোখন গাড়ীখন গিনিজ বুকত ইয়াৰ ৰেকৰ্ড কোনো ব্ৰেক কৰিব পৰা নাই ইয়াক পিপুলছ কাৰ বুলি সেইকাৰণে কয় এইখন ঠিক আছে তো এইবিলাক বিভিন্ন ফিয়েট টিয়েটৰ মডেল আছে আমি এইফালে যাম আৰু এইখনো ফক্সৱাগনৰ এখন পিছৰ ভাৰ্চন এইখন কোৰ গাড়ী হয় এইখন জাৰ্মানী গাড়ী জাৰ্মানী মই হেৰি বিশ্বনাথ চাৰিআলিৰ পৰা মই চলাই লৈ আহিছোঁ আৰু এইটো যেটো পেপাৰটো আছে এইটো ফিডবেক পেপাৰ হ্যাঁ ফিডবেক আপোনালোকে যোৱাৰ আগে কিবা এটা আপোনালোকৰ কমেন্ট দি যাব গম পাইছো মোৰ সোৱাতে সেকেন্ড ওয়ার্ল্ড ওয়ার ইউজ কৰা টেলাৰ এইখন তো এতিয়া আমি আহিলোঁ এইটো ৰুমত ইয়াত আছে আমাৰ বিভিন্ন সৰু ডাঙৰ যিখিনি বস্তু আমাৰ পৃথিৱীৰ পৰা হেৰাই গৈছে এই বস্তুখিনি এতিয়া প্ৰথমে আমি জানো যে আমি ৰয়েল এনফিল্ড তোমালোকেও জানা লেডিজেও জানে ছোৱালীয়েও জানে চবেই জানে সৰু ল'ৰাইও জানে বুলেট মটৰচাইকেল আছে এই বুলেট মটৰচাইকেলে যে এটা স্কুটাৰ উলিয়াইছিলে আমি কোনো নাজানো তোমালোকেতো নাজানা ৰাইডাৰ্ছেও নাজানে তো এইখন হ'ল খুব কিমতি খুব ফেমাছ এখন ৰয়েল এনফিল্ডৰ স্কুটাৰ 1960s ই সেলফ ষ্টাৰ্টাৰ স্কুটাৰ সেলফত ষ্টাৰ্ট হয় তেতিয়া কিক চিক নাছিলে সেলফেৰে ষ্টাৰ্ট কৰা আমিতো এতিয়া এক্টিভা পাইছো না সেলফত ষ্টাৰ্ট হয় তো তেতিয়া আৰম্ভ হয় এইখিনি স্কুটাৰ ইভলিউচন পিছফালে আছে সব সেকেন্ড ওয়ার্ল্ড ওয়ার ইউজ কৰা এইবোৰ মটৰচাইকেল এখন মটৰচাইকেল এখন একচুয়ালি প্যাৰাট্ৰুপাৰ স্কুটাৰ সেকেন্ড ওয়ার্ল্ডৰ যেতিয়া প্যাৰাচুটৰ পৰা চলজাৰবিলাক জাম্প মাৰে তেতিয়া পিঠিত বেগ এটাত ভৰাই আনে এখন খুব ৰিয়াৰ ইণ্ডিয়াত খুব কম পিচেছ আছে হেণ্ডেল ডাউন হৈ যায় সিট ডাউন হৈ যায় আগৰ চকা ঘূৰি যায় বেগ এটা ভৰাই পিঠিত বান্ধে আৰু জাপ মাৰে তো প্যাৰাচুটৰ পৰা যেতিয়া জাপ মাৰে ক'ত পৰিব গম নাপায় তো কোনোবা জংঘলৰ পৰা নিজৰ ডেষ্টিনেশ্যন আহিবলৈ এখন ইউজ কৰিছিল এখন প্যাৰাট্ৰুপাৰ কৰ্গি বুলি কয় তো ইয়াত আছে
এই তিনিটা নট আছে ঠিক আছে এই তিনিটা নট লুজ কৰিলোঁ লুজ কৰিলে প্ৰথম এটা ফল্ড হৈ গ'ল এটা মোক তাৰপিছত এনাডাৰ এনেকৈ কৰি ইয়াক এনেকৈ কৰি ফল্ড কৰি পিনে পিঠিত লৈ যায় পিঠিত লৈ সি জাম্প কৰে তাৰপিছত তলত নামি ক'ত জংঘলত পৰিব তাৰপৰা নিজৰ জেগা যাবলৈ ধুমধাম ই ফিটিং কৰিলে আৰু গুচি গ'ল এইবোৰ সেই সময়ত ব্ৰিটিছ চলজাৰৰ বহুত ফেমাছ বাইচাইকেল আছিল তাৰ পৰা আমি ৰেডিঅ'ৰ পৰা আমি FM ৰেডিঅ' আহিলোঁ তো এইখিনি হ'ল বিভিন্ন ৰেডিঅ'ৰ ইভলিউশ্যন ডেভেলপ হৈ আজি আমি FM ৰেডিঅ'ত আহিছোঁ প্ৰথম অৱস্থাৰ এইবিলাক ৰেডিঅ' ইভলিউশ্যন ঠিক তেনেকৈ এই যে ফ্ৰিজটো দেখিছা এই ফ্ৰিজটোৰ তলত লেম্প জ্বলাই দিব লাগে উইদাউট ইলেক্ট্ৰিচিটি যেতিয়া নাছিলে তেতিয়া এই ফ্ৰিজ আৰম্ভ হৈ গৈছে তো তলত লেম্প জ্বলাইলে লেমৰ হিটত ফ্ৰিজিং হয় ইমাজিন কৰা তোমালোকে হিটৰ পৰা কুল হৈছে ঠাণ্ডা হৈ আছে হিটে গৰমে দিয়ে ঠাণ্ডা কৰিছে গতিকে এইটো হিট এনাৰ্জি কনভাৰ্ট টু কোল্ড এনাৰ্জি কৰি এইটো ফ্ৰিজিং চিষ্টেম কৰিছে ঠিক এইটো হ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ চাইৰেন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰিটিছ চলজাৰে ইউজ কৰিছিল এই চাইৰেন যেতিয়া এনিমি আহিছে শত্ৰুপক্ষ আহিছে তেতিয়া এই চাইৰেনটো এনেকৈ বজাই দিয়ে আজি আমি মোবাইল হাতত গ্ৰাহাম বেলে যদি এই টেলিফোনটো ইনভেণ্ট নকৰিলেহেঁতেন আমি জানো পালোহেঁতেন গতিকে আমাৰ ভিউৱাৰ্ছে দেখক কেনেকৈ আমাৰ এইবিলাক আৰম্ভ হৈছিল টেলিফোনৰ বিভিন্ন ভেৰাইটিজ আমি ইয়াত কালেক্ট কৰি ৰাখিছোঁ প্ৰায় 100 years old বিভিন্ন ভেৰাইটিজ ক্লক এই পিয়ানোখন 18 এইখন হ'ল 1839 অলমষ্ট 200 years সময় হ'ল এইখন আমি অলপ ৰিপেয়াৰিং কৰিব লাগে সেইকাৰণে আমি স্পেস কম আর এনে बहुत बुस्थुफोर दङ बेयावहाय बहुत नोंथांमोना फैबाथाय नायनो दाबावथार गुवाहाटियाव फैबाथाय नायफैथार माने बिराद सिगां माने सिगांनि बुस्थुफोर बिराद दङ आरो ओमफ्राय जुदि डिटेल्स पुरा मोनसे बुंनांगौबा आंनि भिडिअआ बिराद गोलाव जालांगोन बेखायनो आङो बारा होबाय थायासै आरो जस्ट माने एसे मेनखौल' देखायबाय नोंथांमोना डाइरेक्ट नायफैबानो जाबाय बरिया दंखायो आरो तो आशा करती हूँ आप लोग आएंगे और एंजॉय करेंगे लाइफ देखने के लिए आएंगे यहाँ पे जैसा देख रहे हैं ना मतलब जब आप खुद आएगा ना यहाँ पे लाइफ देखोगे ना तो बहुत अच्छा है मतलब जितना हो सके हम लोग आप लोगों को दिखाएंगे लेकिन मतलब दिखा चुके हैं हम लोग जितना हो सके ये गाड़ी दिखाऊंगे बट स्टिल यू शुड कम हियर सो थैंक यू सो मच गाइस हमारे वीडियो को एंड तक देखने के लिए और बाय कहाँ बाय करेंगे यार अभी तो मुझे सब्जी खरीदना है क्योंकि खाना भी पड़ेगा ना सब्जी खरीदने के लिए किसी को नहीं बुलाया है हम लोगों ने आं मानो हिन्जाव थादों ओमफ्राय मैगं बायफैदोंमोन रे उदालगुरिनि जोंनिया बिदिनो रायलायो रे जोङो मैगं बायफैदोंमोन माने दा मैगं जानो नांगोन ना माथो जानो होमबा हरावलाय नङा होमबा लुदु गेलेनानै जि लेट सिखारग्रा जादों नोंथांमोना सोर लुदु गेलेयो आंजों फेसबुकावहाय गेलेफैनो दाबाव दे आं डेन्जार गेलेयो खिन्थु 1 AM निसो गेलेयो आं फाइबानो जाबाय 1 AM 10 AM निसो गेलेयो इस स' थेंक इउ स' माच गाइस आंनि भिडिअखौ जोबजासिम नायनायनि थाखाय लाभ इउ बाय